So hey guys, welcome my YouTube channel. নতুন ব্লগৰ সৈতে আপোনাক স্বাগতম জনালোঁ আৰু আজি আমি দুটাই ওলাইছোঁ ক'বাত যাবলৈ বিশেষকৈ একো কাম নাই বাৰু ওলাইছোঁ আৰু এনে ফুৰি আহিব যেহেতু ঘৰত থাকি থাকি বৰ হৈ গৈছোঁ আৰু মোৰো কোনো লগৰী নাছিল যেহেতু তাই কালি আমাৰ ঘৰত থাকিব আহিছিল আৰু আজি আমি ওলাই গৈ আছোঁ খোজকাঢ়ি দুটাই যেহেতু পইচা পাতি নাই গাড়ীত যাব নোৱাৰোঁ আৰু ইফালে আমাৰ অলপ দূৰে হ'ব বাৰু পাহাৰ উঠি যাব লাগিব আৰু এই ৰ'দত আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি দুয়োটাই আৰু তাইকো মই দেখাই দি আছোঁ আৰু ইফালে আমি গল্প কৰি যাই আছোঁ যেহেতু আৰু আমাৰ কোনো গল্প কৰা মানুহ নাই দুটাই সংগী হৈ গৈছোঁ আৰু আজি মানে বহুত দিন ধৰি মোক এজনে মাতি আছিল আৰু ফ্ৰেণ্ড এজনে যে আহা আমাৰ ঘৰত আহা তো আজি ভাবিলোঁ আৰু যে তাইও আছে লগত তো যাই আহোঁ একবাৰ আৰু এইটো আমাৰ মন্দিৰ মনসা মন্দিৰ চ' ইফালে যাম আমি পাহাৰত যাম আৰু পাহাৰটো দেখাম বাৰু যাই থাকোঁ চাই থাকক আগলৈ আউটফিট দেখা গাড়ী খুন্দা মাৰিব তো আউটফিট মোৰটো দেখা এইফালে যা আৰে কেমেৰা বন্ধ কৰি দিবি কৰা নাই দে যা 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 এটা পৰি গ'ল ৰাস্তাতে আৰু মানুহে হাঁহি যাই আছে তাইক চাই ছোৱালীকেইটা হাঁহি গ'ল ইস বেয়াকে পৰি গৈছে ইমান মানে কি কেমেৰাও ধৰিব নাজানে তাইৰ গাত শক্তি নাই দেখাবা কাৰণে ভালকে দেখাব দিছো না এনেকে ধৰি দেখা ভাই তাই পৰি গৈছিল আৰু এতিয়া দেখাল তেতিয়া পৰি গৈছিল দেখাব যায় কেনে আৰু ইফালে আমি খোজকাঢ়ি যাম আৰু পাহাৰৰ ওপৰত তো চাই থাকক আগলৈ দেখাই আছোঁ এতিয়া বৰ্তমানতো আমি খোজকাঢ়ি গৈ আছোঁ চাই থাকক মই টানি লৈ যাই আছোঁ ই যাব নোৱাৰে চোৱা খোজকাঢ়িব পাৰে নাই মই খোজকাঢ়িব পাৰে ই মোক টানি লৈ যোৱা নাই উল্টা মই টানি লৈ যাই আছোঁ আৰে মুখখনটো দেখা পাই কি ভূতৰ দৰে কথা পাতি আছা মোৰ চাহ চাটকাই গৈছে গাছ মোক টানি লৈ যাই আছে তাই আৰু পাহাৰটো চাবা নেকি এইটো পাহাৰ আপ দেখা পাইছা দাদা ঘৰটো সেই তাতে আৰু এইটো এটা পাহাৰ এই আসানি উঠোঁতে বহুত অপেক্ষা কৰি ভগৱানক প্ৰাৰ্থনা কৰি এটা লগৰ পাই গৈছোঁ মানে সৰু ভাইটিৰ দৰে হয় মোৰ ভাইটিৰ সমান তাক কোৱাওঁতে তাক ক'লোঁ আধাখিনি নমাই থৈ গ'ল এতিয়া আৰাম পাইছোঁ অলপ বতাহটো পালোঁ আৰু ইয়াতে লগৰজনী ঘৰ আছে তাইও বাৰু মুঠে সৰুৱে মাতিছে বহুত মৰম দি আহিছোঁ আৰু লগ কৰিব এই হালোৱা দেখাই পাইছে হালোৱা মানে অৱস্থা চৰি মোৰ অলপ লেংগুৱেজবোৰ বেলেগ আৰু মোৰ অৱস্থা দেখা পাইছে এতিয়াবা আৰু কিমান পাহাৰ উঠিব লাগে নাজানো ঘৰটো বা ক'ত আছে গাইছ গৈ আছোঁ চাই থাকক পাহাৰ কা নজাৰা দেখো গাইছ ইমান ওপৰে মানুহ থাকে দেখিছে আৰু ওপৰে থাকে চ' গাইছ গৈ আছোঁ ক'ত বা ঘৰটো নাজানো আৰু এতিয়ালৈ দেখা পোৱা নাই মানুহ ঘৰটো ক'ত আহি পালোঁ গৰমত দেখিছে কলা পৰি গৈছোঁ পুৰা আৰু ইফালে তাইও আছে তাইও কলা পৰি গৈছে চ' লগৰটো আহিছোঁ তাই গ'লগৈ ক'তবা বাহিৰত বেয়া গৰম আপোনালোকৰ সিফালে গৰম হৈ আছে কি নাই কমেণ্ট কৰিব যোনে গুৱাহাটীত নাথাকে চ' চাই থাকক আগলৈ দেখাই থাকক কি কৰোঁ এইফালে পাঁচটা যাচিলে তাই খাই আছে কেনেকুৱা বনাইছে ভাল বনাইছে ন ভাল বনাইছা চ' তাই হয় আৰু তাই পাস্তা বনাইছে পাস্তা কুকিং सेफ ज़्यादा मत खाओ मोटा हो जाओगे सो आमी खाओ और मैं खाइছোঁ बहुत टेस्टी बनाइছে আৰু এতে কণী আৰু আলু দি বনাইছে ন মোক ৰেচিপিটো ক'বা মই বনাইছোঁ আলুও দিছোঁ তো খাই আছোঁ সো গাইস খাই লওঁ পিছত কথা পাতিম रील्स बनाएगा
কি হল তো কি चल चल रील्स बनाएगा হইছে তো কি তোরা जो খালি মোক ডিস্টার্ব দি থাকে হা নাহি পালো তাৰপিছত সি আহি এতিয়া বহি আছে এইটো লগৰটো ফোন চাই আছে ইয়াতে পৰি গৈছে পৰি যোৱা নাই গাইস মই বহি আছো মোৰ ভৰিটো অলপ প্ৰবলেম আছে তো এতিয়া বহি বহি ইবোৰৰ ভিউ চা ভিউ এনজয় কৰি আছো গাইস আৰু ফটো চটো তুলি আছো কোনোবা যদি শান্তি লাগে চকু সো গাইস এতিয়া আমি ওলাই আহিলো তাই ঘৰৰ পৰা যেহেতু অলপ সন্ধিয়া হৈ আছিল আৰু পাহাৰ জাগা সো আমি ওলাই আহিলো যেহেতু তাই কল বলা অলপ কিবা খাইও যাবা ৰাস্তাৰ পৰা মানে ইফালে দোকান আছিল তো অলপ যাব লাগিব তো দোকানলৈকে আমি খোজকাঢ়ি গৈ আছো তাইও আগবঢ়াই দি আছে আৰু ইফালে আমি অলপমান কথা পাতি পাতি গৈ আছো তই খাবি মানে তোক নোখোৱাও खाने बोला किस तो खाने बोला और टाइक कोने खाब दिसे दिना मुख दे राखाও মই মোৰ ডায়েটত আছো বেয়া ইনসাল রে সরি সরি মজাক কিয়া খানলি নেকি সো গাইস আমি খাও এতিয়া সো বাই বাই গাইস আজিলৈকে এইখিনি আকৌ লগ পাম